স্বাগতম জনাইছো পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। আজি কেইটামান পোনপ্ৰথমে চাকৰি সম্বন্ধীয় খবৰ দিব ওলাইছো। পলিটেকনিক এডমিশন টেষ্টৰ অনলাইন এপ্লাই চলি আছে ডিপ্লোমা কোৰ্সৰ। যদিহে আপোনালোকে কৰিব বিচাৰে ডেসক্ৰিপচনৰ লিংক আছে, তাত গৈ ভালকে চাই চিন্তি অনলাইন এপ্লাইটো কৰি থব পাৰে। ইণ্ডিয়ান ৰেলৱেৰ 5484টা পোষ্ট ওলাইছে। কোৱালিফিকেশ্যন কি পোষ্ট এইবোৰ সবিশেষ চাবৰ বাবে ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ভালকৈ চাব পাৰে। এতিয়া আহিছো দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ। আজিৰে পৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ অনলাইন পঞ্জীয়ন হৈ আছে। এইটো স্কুলতে হ'ব, নিজ স্কুলত, আৰু পঞ্জীয়ন ফিজ হ'ব 150 টকা। 1 পৰা 4 দিনৰ ভিতৰত আলফাই মুকলি কৰি দিব ৰিতুল শইকীয়া। শীঘ্ৰেই ভাৰত পাবহি S-400 মিছাইল। আজিৰে পৰা আৰম্ভ হ'ল পঞ্চদশ অসম বিধানসভাৰ অধিৱেশন। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰি দিব ৰাজ্য চৰকাৰে। এই কথা ঘোষণা কৰিলে যোৱাকালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰে পৰা বন্ধ হৈছে অসমত আন্তঃজিলা পৰিবহণ। 500 জনৰ ভেকচিনৰ দায়িত্ব ল'লে বিশ্বনাথৰ ধীৰাজ শৰ্মাই। 15 দিনত 12 লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰিলে মহানগৰ আৰক্ষী। আজিৰে পৰা বন্ধ হৈছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱাসমূহ। 15 দিনৰ বাবে বন্ধ থাকিব এই সেৱাসমূহ। আজিলৈ এইখিনি আছিল। অহাকালি আকৌ লগ পাম নতুন খবৰৰ সৈতে। ধন্যবাদ।